ইয়ে ভাইয়া কিনা প্রথম দিন কলেজে যাই কেনা লাগিল মজা লাগছে কলেজে যাইতে ভালো লাগছিল কিন্তু করোনার কারণে কলেজে বন্ধ দিলাম ওই ভাই এটা দিনটো ঘৰত কি কৰিছে কিন্তু তাকে ভাবছো ৰ ঠিকে কৈছা এটা আমার দরে 200 মানুষের কি হবো সরকারে লকডাউন তো পটকে দে আমার দরে 200 মানুষের কথা অলপ সরকারে ভাবি চাব লাগে চৰকাৰে এটা লকডাউনৰ দিলি নহয় না দিনক দিনে কৰোণা ৰোগী বাঢ়ি যাই আছে সেইটোতো হয়ে তথাপিতো অলপ 200 মানুষের কথা অলপ চিন্তা কৰি চাব লাগে দে হ'ব দে এতিয়া লকডাউন দিলা এতিয়া কি কৰিবি আৰু মই এটা কথা বুজি পোৱা নাই চৰকাৰে এঘাৰটালৈকে দোকান পোহাৰ খুলিব দিছে ৰাতিপুৱা দোকানীবিলাক দোকানত ধূপ ধূনা লগাব আহিব দিছে নেকি নাজনো দে আৰু চৰকাৰে কি কৰিব ধৰিছে কি চলি আৰু কি কৰি আছা দে কৰোণাৰ কাৰণে কলেজো বন্ধ দিলা আৰু লকডাউন দিছে গম পোৱা নাই গম পাইছো ৰ তাকে ভাবি আছো কি কৰিম তোৰ দুখ একদম ফুৰ্তি লাগি আছে বিয়াই কিয় ফুৰ্তি নালাগিব কলেজ বন্ধ আৰু দিনটো ঘৰত বহি বহি গেম খেলি থাকিম তোৰ ফুৰ্তি লাগছে তে কি ফুৰ্তি লাগছি তো তন্দেহতে বহি বহি কি কৰি আছা অলপ চকৰ পৰা ফুৰি আহছো কি কৰি তই তিতাৰ পৰা মই তোৰ কথা শুনি আছো মাতা নাই বুলি তাৰ ভেতৰ ফুৰ্তি লাগছে চৰে মাৰিম কৰোণা ৰোগী না এম্বুলেন্সৰ গাড়ীত যে পৰবি এই লকডাউনৰ কাৰণে মানুহৰ ইমান বিপদ হৈ আছে তাৰ ফুৰ্তি লাগছে আৰু তই ক'ত ফুৰবা যা ইটা যে অলপ সময় পিছত কাৰফিউ দিব গম নাপা নেকি পুলিচৰ কোব খালি চিধা হবি দে বৰে ইমান ক'ব নালাগে নকম তো খং উঠি গৈছে ইমান বকি আছে ইটা আৰু চুপ চাপ বহি থাক দে আৰু বৰে ইমান কৈ থাকিব নালাগে গম পাইছি টিভিটোও চাব নোৱাৰা হৈছে বাতৰিবিলাক চালে অকল কৰোণাৰে কথা ভাই বাতৰিবিলাক চাই এতিয়া কৰোণা নহয় মানুহৰো ভয়তে কৰোণা হ'ব সেইকাৰণে মাজে মাজে হাঁহি উঠা ধেমেলীয়া ভিডিঅ'বিলাকো চাব লাগে তেতিয়া মনটো ভাল লাগি থাকিব ঠিকে কৈছে তই চলি এতিয়া তোৰ কাৰফিউ দিবাৰ হ'বই পুলিচৰ কোব নখাৰ আগতে ঘৰত যাওঁ পাল্টিপাৰা বজাৰত কেমেৰামেন চেৰা বাগলাৰ সৈতে মই গজমুৰাই আজি পাল্টিপাৰা বজাৰৰ মানুহবিলাকে কেনেদৰে কভিড নীতি নিয়মসমূহ মানি চলি সজাগতা ৰক্ষা কৰিছে তাৰ ওপৰত এটা প্ৰতিবেদন দাঙি ধৰিবলৈ চেষ্টা কৰিম বজাৰখনত কেনেদৰে মানুহবিলাকে কভিড নীতি নিয়মসমূহ মানি চলিছে তাৰ ওপৰত মোৰ সতীৰ্থ সাংবাদিক চেৰা বাগলা কিছু দৃশ্য দেখাব বজাৰত অহা মানুহবিলাকৰ পৰা তেওঁলোকে কেনেদৰে কভিড নীতিসমূহ মানি চলি বজাৰলৈ আহিছে তেওঁলোকৰ কিছুমান মতামত দাঙি ধৰো ককা আপুনি মাস্ক কিয় পিন্ধা নাই বাবা কি মাস্ক পিন্ধিছে কুয়াৰ মাস্ক পিন্ধিতে মুখ চুখ ঘামে যায় সেইকাৰণে খুলি থৈছো ৰ মাস্ক নিপিন্ধিলে যে কৰোণা হ'ব আপুনি গম নাপায় দেশত দিনে দিনে ইমান কৰোণা ৰোগী বাঢ়ি যাইছে মাস্ক পিন্ধি থাকিব লাগে কি কৰোণা বাবা কৰোণা কি নাজানে নেকি কৰোণা যে মানুহৰ মাজে মাজে এনেকে বিয়পি যাইছে আপুনি গমে পোৱা নাই নেকি কৰোণাই বিয়পি গৈছি তাতে মই কি গম পাব লাগে কৰোণা কগে আপুনি কি কৈছে কৰোণা এটা বেমাৰ কৰোণা বেমাৰটোৰ কি নাম শুনা নাই নেকি কি কৰোণা বেমাৰে শুনা নাই মই কৰোণাকে আছে মই আমাৰ গাঁৱৰে কৰোণাৰ কথা কওঁ বুলি ভাবি আছো আপুনি যে মাস্ক পিন্ধি থাকে কিহৰ কাৰণে পিন্ধি গমে পোৱা নাই নেকি নাই মই গম পোৱা নাই চবে মাস্ক পিন্ধি থকা দেখা পাওঁ এতিয়া মই নিপিন্ধো ভাল নালাগে সেইকাৰণে ময়ো পিন্ধো ব্ৰেকিং নিউজ দেশৰ ইমান কৰোণা সংক্ৰমণ হৈ আছে তাৰ মাজতে ককাজনে কৰোণা বেমাৰটো আজিলৈ নামে শুনা নাই চেৰা পাগলা আজি দেখো ব্ৰেকিং নিউজৰ হেডলাইন পাই গেলো ঠিকে আছে দে আৰু হুট কাবাক চলটো উঠি কিয় বছৰত দেখি হুজুৰা বাবু তুমি এফালে আছা তোমাক এটা কথা সুধিম কিয় মাতিবা মোক যাই চাওঁ ৰ দাদা মোক কিয় মাতিবা তুমি বজাৰত কৰোণাৰ সময়ত কিয় আহিছা দাদা মই আকৌ চিপছ কিনিব আহিছো ৰ'ব এই লকডাউন দিয়াৰ পৰাই চিপছ খাবই পৰা নাই সেইকাৰণে আৰু আজি ৱাল চোৱাল পাৰ হৈ আহিছো আৰু কিবাকে চিপছ কিনিবৰ কাৰণে বজাৰত আহিছ তে এতিয়া আহিবা নাংগে নেকি এই যে কৰোণাৰ সময়ত এনেকে বাহিৰত ওলবা নালাগে নাজনো নেকি জানো তথাপিতো আৰু আহিলো ন আজি দে হ'ব দে যাওঁ মই এবাৰ ওলাই যাওঁ নিউজ চেনেল আহিছো মকো উঠব পাৰে টিভিত উঠব পাৰিম দাদা আপুনি কওকচোন দাদা কৰোণা বেমাৰটো কিমান দিনক দিনে বাঢ়ি যাই আছে তাৰ বাবে মাস্ক পিন্ধা কিমান জৰুৰী বহুত জৰুৰী সেইটো কথা হ'ব ৰ'ব ফাৰ্ষ্টত মই আজি টিভি ওলাম না আপুনি টিভি চলাব দিয়ক এতিয়া লাইভে চলি আছে মই আপোনাক যি সুধিছো এইখিনি কথা কওক কি কম আৰু মোৰ ক'ব লগা একো নাই মই টিভিত উঠবাৰ কাৰণে আহিছিলো টিভিত উঠবাইছি মই টিভিতে চাব লাগিব মই যাওঁ আজিৰ প্ৰতিবেদন ইয়াতে সমাপ্ত কৰিলো ধন্যবাদ চেৰা পাগলা কেমেৰা বন্ধ কৰা মই যাইছো কেনে মানুহে টিভিত উঠবাৰ কাৰণে দে আছো কেমেৰা বন্ধ কৰিলো মোহন বাবু আহি থকা হেন লাগছে সেইটো মোহন বাবুৱে দে সি কিয় ইমান দাঁড়াদাৰিকে আহিছে সুধুৰ আছো আৰে মোহন বাবুৱা এই পুৱা ইমান দাঁড়াদাৰিকে ক'ত যায় তাৰ টিভিটো লাগিছে পাই চব কথা দেখে ইমান ভাল তুমি বহি থাকা নহয় সি যেনকে দাঁড়াদাৰিকে আহিছে টিভিটো কলেজ আনি পাইছিলো কচু তই কক ইমান দাঁড়াদাৰিকে যা नवाबू की खबर सरकार ने नियम बना दिया 11 बजे तक ही सैलून खोल सकते हैं इसलिए सुबह सुबह जल्दी सैलून खोलने जा रहा हूँ हेतु कथा है सैलून खोलने से भी ये कोरोना की वजह से कोई नहीं आता है क्या करूँ अभी ऐसे ही जा रहा हूँ कोई नहीं आता है
है जोधी बिहार में घुसी ना जा क्या কিয়ে ৰংপু বেলেগ হিন্দী কৈছা দেখুৱে এ কি কবি মই হিন্দী কব ভালকে নাজানো ও সিও হিন্দীতে কথা পাতি আছে না সেইকাৰণে মই অলপ হিন্দীতে কৈ কিনে লেভেল দিলো আৰু তই মোহন বাবু ইমান বছৰ অসমত থাকলি কিন্তু ইটাকলৈকে তই ভালকে অসমে ক'ব পৰা নাই এই ৰংপু মই জানোতো মই ঘৰতে হিন্দীতে কথা পাতি থাকো সেইকাৰণে হিন্দীতে কথা পতা যায় দে তোৰ দেৰি হৈছে হপাই চেলুন খুলগেতে দেৰিও হৈছে যাওঁ দিয়াতে মই মানুহৰ আৰু বৈদ্য বিপদ হৈছে কি কৰবি আৰু আমিওতো আকৌ কৰবা নোৱাৰো আৰু আমাৰো যে এইকেইদিন যে কলেজ বন্ধ আছে কি কৰি থাকিবি এই দিনটো কি কৰি থাকিবি আপি গেলা জগাই থাকিম দে এৰাৰ বেলেগ কথা নাই অকল আপিহে কথা কেইটাবা তই এনেকে আপি জকাবা গেলি চৰ খালিহে তই চিধা হবি ঠিকে কৈছে এইকেইটা ভাজি ইয়াৰ লগত আমিও থাকো আমিও কেতিয়াবা চৰ খাব লাগব নাই দে ধেমালি কৰিছে নাই দে তে আৰু চলি যাওঁ ঘৰক য'তে